অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া আমাৰ কমপ্লিট খিৰিকীত ৰং দিয়া হৈ গ'ল আৰু এয়া কমপ্লিট হৈ গ'ল ৰং দিয়া। এতিয়া লাহেকৈ ঘৰ দুৱাৰ চাফা কৰিবলৈ আৰম্ভ কৰি দিছোঁ, যিহেতু হাজবেণ্ড গধূলি গধূলি আহে ৰুমটোলৈ এনেই, কেতিয়াবা মন গ'লে ইয়াতে অকণমান বহে ফেনখন দি, গতিকে চাফা তাফা কৰি থাকিলে মতা মানুহে ভাল পায়। ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, এটা ৰিলছ চালোঁ এইমাত্ৰ টিকটক, আৰু বহুত অসমীয়াত হিন্দীত ইংৰাজীত এইটো টিকটক মই চাইছোঁ বনাই। কথাটো সঁচা দেই, মানে কি হয়, মানুহগৰাকীয়ে ৰাতিপুৱাৰ পৰা ৰাতি গধূলিলৈকে কামেই কৰি থাকে, ল'ৰা ছোৱালী চম্ভালৰ পৰা আদি কৰি ঘৰৰ প্ৰতিটো কাম, বাথৰুম চাফা কৰাৰ পৰা ওপৰৰ মকৰা জাল চাফা কৰাৰ পৰা হাজবেণ্ডৰ ধুনীয়াকৈ কাপোৰ প্ৰেছ কৰাৰ পৰা বিচনা চিচনা জপাৰ পৰা ঘৰৰ চুকে কোণে সকলো কাম সামৰি লৈ যেতিয়া মোবাইলটো অকণমান চায়, তেতিয়াহে মানুহজনে বা ঘৰৰ সদস্যৰ চকুত পৰে। তেতিয়া এনেকুৱাকৈ চাই মোবাইলটোৱে পিটিকি আছনি, একো কৰা নাই, মানে এনেকুৱা ভাৱত চাই বা মানে আৰু এনেকুৱা হয়, বোৱাৰীগৰাকীয়ে যদি ঘৰৰ মানুহৰ লগত কেতিয়াবা এনেকৈ কথা পাতে ন, তেতিয়া মানে সেই সময়টো দেখি পায়। কিন্তু এতিয়া আমি ভাবি ল'ব লাগিব, উপায় নাই, কাৰণ এইটো অকল মোৰ ক্ষেত্ৰতে নহয় বা তোমাৰ ক্ষেত্ৰতে নহয়, প্ৰতিগৰাকী বোৱাৰীৰ ক্ষেত্ৰতে চাগে এইটো হয়। কাৰণ মই টিকটকত অসমীয়া হিন্দী এনেকুৱা টিকটক বনোৱা দেখিছোঁ। গতিকে এতিয়া ভাবি ল'ব লাগিব যে আমি এইটো এটা প্ৰকৃতিৰ নিয়ম আৰু একচেপ্ট কৰিব লাগিব। আমাৰ শাহুমায়ে এইটো একচেপ্ট কৰিছে, আমাৰ মাহী পেহী মা সকলোৱে এইটো একচেপ্ট কৰি আজি ইমানখিনি পাইছেহি। গতিকে উপায় নাই, এটা সময়লৈকে এইখিনি আমি মানি ল'ব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। যি কি নহওক মান দেখুৱাই লৈছোঁ। এই গাড়ীখন হৈছে মোৰ ভাইটিয়ে দিছিলে, তাইৰ বাৰ্থডেত 12 মাহত তাই বাৰ্থডে হওঁতে এবছৰত দিছিলে। বিশালৰ পৰা লৈছিলে 1700 টকা কৈ দিছোঁ ইয়াৰ প্ৰাইচটো, আৰু বহুত ষ্ট্ৰং হয় গাড়ীখন। কাৰণ এতিয়া ভণ্টি ল'ৰাটো আহে, সিও এই গাড়ীখনত উঠে, কিন্তু একো নহয়। আৰু এতিয়া তাই যিহেতু 17 মাহ কমপ্লিট হ'ব, এতিয়া 18 মাহত ভৰি দিব। এইজনী হাঁহো বদমাছো একেবাৰে, ৰাতিপুৱাৰ পৰা আজি 2বাৰ লেট্ৰিন কৰিলে। মাজতে তাই ভালকৈ খোৱাও নাছিলে, লেট্ৰিনো কৰা নাছিলে। হোমিঅ'পেথিৰ 2টা দৰৱ দি তাই এতিয়া খোৱা বোৱাটো অকণমান ভাল হৈছে। যি কি নহওক, বেটি এনেকৈ ডাঙৰ হ'ব। ডাঙৰ হৈ থকাৰ মাজতে ক'বই নোৱাৰিলোঁ, সৰুৰ পৰা তাই এইখিনি এনেকৈ কেতিয়া ডাঙৰ হ'ল। আৰু যি কি নহওক, আনদিনাৰ দৰে আজি মোৰ ব্লগটোত সংযোগ কৰিম মোৰ কাম কৰা কিছুমান ভিডিঅ' ক্লিপ। কাম কৰা ভিডিঅ' ক্লিপনো কি দিব লাগে বুলি নহয়, প্ৰত্যেকজনী মাইকী মানুহে কেতিয়াবা যেতিয়া কাম কৰে তেতিয়া কিছুমান ভিডিঅ' বনাই থৈ দিয়ে, আৰু ময়ো তেনেকৈ কাম কৰোঁতে এনেই কেতিয়াবা মন যায় ভিডিঅ' বনাই থৈ দিওঁ। আৰু এনেই ভাবোঁ কেতিয়াবা এইবোৰ কিবা সংযোগ কৰিম, কিন্তু তেনেকৈ থাকি যায়। ভাবিছোঁ আজি ভিডিঅ'টোতে মই কাম কৰা ভিডিঅ' ক্লিপবিলাক সংযোগ কৰি আপোনালোকলৈ আগবঢ়াওঁ। সময় পালে অকণমান চাব দেই। বাই বাই। ইমানকৈ এইবোৰ চাফ চিকুণ কৰা মেলা এইবোৰ কৰি থাকোঁৱেই, দেউতাই হঠাৎ এনেকৈ গেৰেজত আহি এই জাবৰখিনি দেখি পেলাই ভিতৰত পূৰা গালি দিছেগৈ, বোলে এনেকুৱা তেনেকুৱা লেতেৰা অৱস্থা নাই। তাৰমানে কি হয়, মই সদায় দোকান চাফা কৰোঁ, দোকান চাফা কৰি ইয়াতে যিবোৰ দোকানৰ কাৰ্টুন ইয়াতে জমা হয় দুম তাৰপৰা সেইবোৰ চব মই তাত জাপি পেলাই মই সদায় গেৰেজটো চাফা কৰোঁ। তাৰপিছত আজি মানে দোকানখন যিহেতু চাফা কৰা নাই, এতিয়া আহিছোঁ, ভাবিছোঁ দোকানখন চাফা কৰিলে এইখিনি একেবাৰে চাফা কৰি দিম। কিন্তু একদম মানে এজনেই নহয়, ঘৰৰ প্ৰতি সদস্যই মানে এটা কমেণ্ট, জাবৰ গোটাই থ'ব নাপায়, কোনোবাই কয় জাবৰ হেৰি কৰিব নাপায়। কিন্তু চবেইতো দেখি আছে ন, এই জাবৰখিনি পেলাই দিব পাৰে, কিন্তু নহয়, ঘৰৰ বোৱাৰী যে বোৱাৰীয়ে কৰিব লাগিব। টাবকেইটা ইয়াত থৈ দিছোঁ এনেকৈ। এইটো টাবত মাটি ভৰাই লওঁ প্ৰথমে। মাটি ক'ৰ পৰা ল'ম এতিয়া, এইবিলাক ইয়াতো মাটি ভালেই আছে, মাটিবিলাক অৱশ্যে বেয়া নহয়, ভাল। দেউতাই মানে হেৰি কৰে, এইবোৰ বাহিৰৰ পৰা কিবা কিবি বস্তু আনি দিয়ে, কিবাকিবি এইখিনিয়ে লৈ লওঁ মাটি ৰুবলৈ। মই খাইছোঁ
মহ গধূলি আৰু ক'ৰ পৰা ল'ম ভাতি দেউতাই গালি দিব চাগে আজি এনেই শনিবাৰ নাপায় মাটি খান্দিবলৈ হ'লেও খান্দিছোঁ আৰু মাটি আনিলোঁ অলপ মাটি আনিছোঁ বেছি খান্দিব নোৱাৰোঁ এয়া ফুল হৈ গ'ল এতিয়া মই সজাম ক'তখন চাই লওঁ ফুলজোপা বহুত পাহ মেলা হয় ৰছীয়ে বান্ধি ধুনীয়া কৰি দিওঁ তেতিয়াহে ভাল লাগিব টাবটো দেখিবলৈ এয়া এনেকৈ থৈ দিলোঁ এয়া মই তামোল গুচাই আছোঁ ইমানখিনি হ'ল আৰু গুচাই থাকোঁতেই আঙুলিটো এবখলা লৈ গ'ল পূৰা হ'লেও তামোল গুচাই আছোঁ কাকনো কম যে মোৰ আঙুলিটো কাটিলে কিন্তু মই এতিয়া উপায় নাই সেয়া তামোল গুচাই আছোঁ গোটেইখন পেলাইছা ৰবা Ayo, semuanya makin ke selang kosong. Istirahat. Hah? Makin ke selang? Dah, apa lagi? Main di sini gini kan? Kalau main gede kan? Gini kan? Iya, মই বৰ্তমান বমি চাফা কৰি আছোঁ পুৰা লেজুৱা উপায় নাই মানুহটোৱে বমি কৰিছে চাফা কৰিবই লাগিব আৰু নিজৰ বমিনো কোনে চাফা কৰে চাবই ঘিণ লাগে ন মৰ্ণিং কি খবৰ এইবোৰ কাইলৈ ছোৱালীৰ বাৰ্থডে গতিকে আজি চব কাম কৰিছোঁ চাফা কৰিছোঁ কাপোৰ ধুইছোঁ এইখিনি জ্বলাওঁ কেতিয়াবা বাহিৰত